हेलो गाइस, আজি মই সুজি আৰু নাৰিকলৰ লাডু বনাবলৈ লৈছো। এয়া দিছো ঘিউ, প্ৰথমতে ঘিউ দিব লাগে। ঘিউখিনি দিয়া পাছত চাই থাকক। প্ৰথমতে দি লৈছো ঘিউ, তাৰ পাছত দিছো কাজু, অলপমান ভাজি ল'ব লাগে, ফ্ৰাই কৰিব লাগে মানে। কাজুখিনি হোৱাৰ পাছত অকমান আজি মামা বেছিখিনি জ্বলি গ'ল মানে তাৰপিছত দিছোঁ বাদামখিনি হোৱাৰ পাছত তাৰপিছত দিম কিচমিচ, বাদামখিনি হ'ল এয়া, তাৰপাছত দিছোঁ কিচমিচখিনি ভালকেনে ফ্ৰাই কৰি মেলি এতিয়া দিম চুজি। ঘিউ যদি কমটি হয় আপোনালোকে আকৌ দি ল'ব পাৰে। এইখিনি আমাৰ হৈ গ'ল। এতিয়া অকণ ঘিউ দি মেলি এতিয়া আমি ভাজিম চুজি। ইয়াত দিছোঁ চুজি। এতিয়া ভালকেনে এতিয়া আৰু ভাজি ল'ব লাগে চুজিখিনি ৰঙা হোৱালৈকে। যেতিয়ালৈকে ধুনীয়াকৈ নুগুন্ধায় তেতিয়ালৈকে ভাজি থাকিব লাগে। আমাৰ ঘিউ অকণ দি দিছোঁ। ঘিউ অকণ দিয়াৰ পাছত ভালকেনে এতিয়া মিলাই দিম। আমাৰ এতিয়া চুজিখিনি হৈ গ'ল ভজা। এতিয়া দিম নাৰিকলৰ গুড়ি পেকেটটো যে, এয়া নাৰিকল দেখিব পাইছে। নাৰিকলখিনি এতিয়া ভালকেনে মিলাম। মিলাই থাকিম যেতিয়ালৈকে নহয় তেতিয়ালৈকে। আপোনালোকে যদি বনাব বিচাৰে আপোনালোকে ধুনীয়াকৈ ভাজি ল'ব নিজৰ মতে। এতিয়া হৈ আছে, নাৰিকলখিনিৰ লগত মিলালোঁ। এতিয়া মিলাই হোৱাৰ পাছত এতিয়া দিম চেনিখিনি জোখত দি লৈছোঁ। দি পিনি এতিয়া মিলাই দিছোঁ। এতিয়া নোহোৱালৈকে মিলাই থাকিম আৰু। এতিয়া চেনিখিনি দিয়া হৈ গ'ল। আপোনালোকৰ নিজৰ হেৰিয়ৰ মতে দি ল'ব চেনিখিনি। এতিয়া হোৱাৰ পাছত এতিয়া গাখীৰ দি দিছোঁ অকণমান। গাখীৰ দিয়াৰ পাছত ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া নোহোৱালৈকে মিলাই আছোঁ ধুনীয়াকৈ। কম হ'ল কাৰণে গাখীৰ আৰু অকণ দি লৈছোঁ। আপোনালোকৰ নিজৰ মতে দি ল'ব পাৰিব। গাখীৰখিনি অকণমানকৈ দি ল'ব। এতিয়া অকণমান ভালকৈ হয়, মিলাবলৈ ভাল হয়। তাৰপিছত এতিয়া এইখিনি গোটেইখিনি দি মেলি আগতে ভাজি থোৱাখিনি এতিয়া মিলাই দিম। কাজু, বাদাম আৰু কিচমিচখিনি এয়া দেখিবলৈ পাইছে। এতিয়া দি পিনি মিলাই দিম। ধুনীয়াকৈ মিলাম। হৈ আছে, এয়া মিলাই দিছোঁ ধুনীয়াকৈ। আপোনালোকেও ভালকেনে এনেকৈ মিলাই ল'ব। দুইখিনি মিক্স কৰি ল'ব, মানে মিক্স হোৱাকেনে। এতিয়া হৈ আছে, মিলাই আছোঁ। মিলি গ'ল আৰু এতিয়া ধুনীয়াকেনে। এতিয়া বনাম লাডু। অকণমান ঠাণ্ডা হোৱাৰ লগত এতিয়া লাডু বনাই আছোঁ ধুনীয়াকৈ গুলগুলকেনে। অকণমান ঠাণ্ডা হ'বলৈ দিব, তাৰপাছত আপোনালোকেও লাডু কৰিব পাৰিব। অকণমান হাতত তেল দিলেও তেল দিব পাৰিব, নিদিলেও হয়। এতিয়া আমি লাডু কৰি আছোঁ। এতিয়া মই অকলে কৈছোঁ। এতিয়া আমাৰ বাও আহিলে অকণমান মোক হেল্প কৰি দিবলৈ। এতিয়া লাডু বনাই আছোঁ লাহে লাহে। এতিয়া আমি লাডু বনাই আছোঁ। লাডু দেখিছে কিমান ধুনীয়া হৈছে, খাবলৈ কিমান টেষ্টি হ'ব। তো বনি আছে আমাৰ লাডু। এয়া হৈ গ'ল দেখিলে আমাৰ গোটেই লাডুখিনি ধুনীয়াকেনে আপোনালোকে দেখিবলৈ পাই আছে। দেখিছে এয়া আমাৰ লাডুখিনি ইমান ধুনীয়াকৈ এতিয়া হৈ গ'ল। খাই চালোঁ বাৰু, এটা বহুত ধুনীয়া। যদি ভিডিঅ'টো ভাল লাগিলে এতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। কেনেকুৱা পালে আপোনালোকে আমাক কমেণ্ট বক্সত জনাব হা।